চাহ উঠি আছে ৰে এই ভাষাকেইটাই অসমৰ জাতীয় জীৱনলৈ আনিছে এক সুন্দৰ বতৰা আৰু আশাৰ বতৰা। আমাৰ আজি এই জাতীয় সত্তা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী আমি এই গীতেৰে আৰম্ভ কৰিলো। পতাকা উত্তোলন কৰি আমাক ধন্য কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰী প্ৰভাত গোহাঁইদেৱলৈ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ তৰফৰ পৰা তেখেতলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ইয়াৰ লগতে দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে আজি সুন্দৰকৈ এই গীত পৰিৱেশন কৰিলে তেওঁলোকলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰি আমি পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিম। যাব পাৰিব দেখা লাগি তাত থাকে আৰু চকীখিনি এতিয়া এটা কাম কৰ, দুটা পাৰ্ট হৈ যায়, এফালে এটা পাৰ্ট এফালে এটা পাৰ্ট। জলদি জলদি দেৰি কৰি লাভ নাই। বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। হাতৰ মুঠিতেই ভাল, এৰি দিলেই উৰি যায় স্মৃতিৰ ৰঙীন ৰুমাল। হয়, আমাৰ হাতৰ মুঠিৰ পৰা পাৰ হ'ল আৰু এটি বছৰ, সোঁৱৰণিৰ বুকুত বিলীন হ'ল আৰু এইখিনি সময়। পুৰণিক বিদায় দি নতুনক আদৰাৰ সন্ধিক্ষণত আমি দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ পৰা বিচাৰিছোঁ একাজলি স্নেহাশীষ, যাতে আগন্তুক দিনবোৰ আমাৰ বাবে ৰঙীন হয়, সংকল্পত উপনীত হ'ব পৰাকৈ একোজন সংগ্ৰামী হ'ব পাৰোঁ। শেষত সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আমি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এটি সৰু অনুষ্ঠান আগবঢ়াইছোঁ। আহকচোন সকলোৱে উপভোগ কৰোঁ। পিঠিত টিয়কা বান্ধি উৰি গৈ থাকে কৰমৰ দনৰ পৰা হাত জোকাৰি দিয়ালৈ, চঞ্চলতাৰ পৰা মৌন সন্ধিয়া বোৰলৈ, খিলখিল হাঁহিৰ পৰা বিষাদৰ বৰষুণ জাকলৈ, বেকা চাৱনি এটা উপহাৰ দি সময়বোৰ হেৰাই গৈ থাকে সোঁৱৰণিৰ কলা চাকি। হয়, সময় গতিশীল, এই চিৰসত্যটিকে সৰুগত কৰি আমাৰ হাতৰ মুঠিৰ পৰা আৰু এটা বছৰ সৰকি গ'ল। বহুত দীঘল, বহুত লৈও গ'ল আমাৰ পৰা। সময়ৰ সকলোবোৰ মুহূৰ্ত আমাৰ বাবে কেতিয়াও পুৰণি হৈ নাযায়। বহু কথা, বহু ছবি আজিৰ দৰেই প্ৰতিটো পল ছাৰ দৰে আমাৰ লগত থাকে। হয়তো এনেদৰে ৰৈ যায় আমাৰ সুখবোৰ, আমাৰ দুখবোৰ। আৰু আমি বিচাৰি ফুৰোঁ এখন বৰ্ণময় জীৱনৰ ছবি। এই সময় আমাৰ বাবে ৰঙীন সময়। অহৰ্নিশে কঢ়িয়াই লৈ ফুৰিছোঁ এবুকু আশা আৰু এখন কল্পনাৰ ছবি। আহা, আজি এই নতুন দিনত সকলোৱে জীৱন গঢ়াৰ সংকল্প লওঁ। আমাৰ আশাবোৰ, আমাৰ সপোনবোৰক সাকাৰ কৰোঁ। সকলোৱে হাতে হাত ধৰি আগুৱাই যাওঁ। সংবাদকৰ্মীয়ে
আজি সংবাদ পৰিৱেশনৰ কাৰণে আমাৰ মাজত আহি আমাক উৎসাহিত কৰিলে মই তেওঁলোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে মই কৃতজ্ঞ হৈ ৰম নিশ্চয় বিদ্যালয়ৰ অভিভাৱক সমিতি সন্মানীয় সভাপতি দীপ্ত শইকীয়া আৰু সম্পাদক সঞ্জয় কুমি ডাঙৰীয়া তেওঁলোকে আৰম্ভণিৰ পৰা আমাৰ লগত থাকি আমাক উৎসাহ তেওঁলোকে যোগাইছে অনুপ্ৰেৰণা যোগাইছে গতিকে মই সকলো লোকে আজি জাতীয় সত্তা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থকা সহায় সহযোগ আগবঢ়োৱা সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।